জয় অনলাইন চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ। মই আজি অসম পুলিচৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰে আপোনালোকক মই আজি দেখুৱাম। গুগলত যাই সাৰ্চ কৰিব আসাম পুলিচ। আসাম পুলিচ সাৰ্চ কৰাৰ পিছত আপোনাৰ ইয়াত স্লিপাৰ SLPRB আসাম তাত দেখা পাব। এইটোত ক্লিক কৰক। এইটো ক্লিক কৰাৰ পাছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত তাত 3-4টা অপশ্যন দেখা পাব। কমন, ৰাইট এণ্ড এক্সাম পৰ্টাল, এডমিট কাৰ্ড ডাউনলোড পৰ্টাল। আপোনালোক যাই এডমিট কাৰ্ড ডাউনলোড পৰ্টালত ক্লিক কৰিব। এডমিট কাৰ্ড ডাউনলোড পৰ্টালত ক্লিক কৰাৰ পিছত তাত দেখা পাব এই সাইটত ডাউনলোড কাৰ্ড বুলি লিখা থাকিব। ইয়াত ফিজিকেল টেষ্ট আছে না, তাত ক্লিক কৰক। এইটোত ক্লিক কৰাৰ পিছত ইয়াত এই লেখা আছে ডাউনলোড, এডমিট কাৰ্ড ডাউনলোড ক্লিক কৰক। মই অটোমেটিকলি ডাউনলোড মোড আগতে কৰিছোঁ, এইকাৰণে ইয়াত ক্লিক কৰাৰ পিছত এই ডাউনলোড হৈ গ'ল। ডাউনলোড হৈ গ'ল। আজিৰ ভিডিঅ' এইখিনিয়েই সমাপ্ত।